নমস্কাৰ আজি মই পুনৰ আপোনালোকলৈ আৰু এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত থাকিব বুৰঞ্জীৰ কিছুমান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো হৈছে ভাৰতত সৰ্বপ্ৰথমে কোন বিদেশী জাতিয়ে ব্যৱসায়ৰ সূত্ৰপাত কৰিছিল উত্তৰ হৈছে পৰ্তুগীজ দ্বিতীয় প্ৰশ্ন হৈছে আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী কোন চনত গঠন কৰা হৈছিল উত্তৰ হৈছে 1600 চনত মই কাখত ইংৰাজী চনটো লিখি দিছোঁ আপোনালোকৰ সুবিধাৰ্থে ইয়াৰ পিছত আছে কাৰ্নেটিক যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল কাৰ্নেটিক হৈছে এখন ঠাইৰ নাম আৰু ইয়াত যিখন যুদ্ধ হৈছিল সেই যুদ্ধখনত কাৰ মাজত হৈছিল উত্তৰ হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানী মনত ৰাখিব কাৰ্নেটিক যুদ্ধ কোন চনৰ পৰা কোন চনলৈ হৈছিল উত্তৰ হৈছে 1746 চনৰ পৰা 1763 চনলৈ অৰ্থাৎ 1746 to 1763 ইয়াৰ পিছৰ প্ৰশ্ন পলাশী যুদ্ধ কোন চনত আৰু কাৰ মাজত সংঘটিত হৈছিল উত্তৰ হৈছে 1757 চনত 1757 ইষ্ট ইণ্ডিয়া কোম্পানী আৰু সিৰাজউদ্দৌলাৰ মাজত সংঘটিত হৈছিল বাক্সাৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল উত্তৰ হৈছে 1764 অৰ্থাৎ 1764 চনত পিছৰ প্ৰশ্নটো হৈছে বাক্সাৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল উত্তৰ হৈছে বেংগল নৱাব মীৰ কাছিম আৰু মোগল সম্ৰাট শাহ আলম দ্বিতীয় এই দুজন এছাইডে আৰু আনটো ছাইডে হৈছে ইষ্ট ইণ্ডিয়া কোম্পানী মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্ন হৈছে চেৰিঙ্গাপটম চুক্তি কাৰ মাজত স্বাক্ষৰিত হৈছিল উত্তৰ টিপু সুলতান আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল আশা কৰিছোঁ নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে আৰু যিসকল নতুন আহিছে মোৰ ভিডিঅ'টোত বা মোৰ চেনেলটোত তেওঁলোকক বিনম্ৰতাৰে অনুৰোধ জনাওঁ যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু বেল আইকনটো দবাই ৰাখক বলক আমি পুনৰ ভিডিঅ'লৈ আগবাঢ়িছোঁ ইয়াৰ পিছৰ প্ৰশ্ন ইং মহীশূৰ যুদ্ধ অৰ্থাৎ এংলো মাইচুৰ ৱাৰ কাৰ মাজত সংঘটিত হৈছিল উত্তৰ হৈছে টিপু সুলতান আৰু ইষ্ট ইণ্ডিয়া কোম্পানী মনত ৰাখিব ইয়াৰ পিছত ইং মহীশূৰ যুদ্ধ সৰ্বমুঠ কেইখন হৈছিল উত্তৰ হৈছে 4খন কাৰ্নেটিক যুদ্ধ সৰ্বমুঠ কেইখন হৈছিল উত্তৰ হৈছে 3খন ইং মাৰাঠা যুদ্ধ কোন চনৰ পৰা কোন চনলৈ হৈছিল 1775 পৰা 1819 লৈ হৈছিল অৰ্থাৎ 1775 চনৰ পৰা 1819 চনলৈ হৈছিল থমাস ৰো কোন চনত ভাৰতলৈ আহিছিল 1614 অৰ্থাৎ 1614 চনত থমাস ৰো ভাৰতলৈ আহিছিল পিছৰ প্ৰশ্ন ইউৰোপীয় নাবিক ভাস্কো দা গামা কোন চনত ভাৰতলৈ আহিছিল 1498 অৰ্থাৎ 1498 চনত ভাৰতলৈ আহিছিল পিছৰ প্ৰশ্ন EEICৰ সম্পূৰ্ণ অৰ্থ অৰ্থাৎ সম্পূৰ্ণ ফৰ্মটো কি উত্তৰ হৈছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী পিছৰ প্ৰশ্নটো হৈছে কোন চনত ব্ৰিটিছ চৰকাৰে পাঞ্জাৱ প্ৰদেশক নিজৰ অধীনলৈ আনিছিল অৰ্থাৎ এনেক্স কৰিছিল 1849ত 1849 চনত পিছৰ প্ৰশ্ন কোন চনত সিপাহী বিদ্ৰোহ সংঘটিত হৈছিল 1857 অৰ্থাৎ 1857 চনত হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন দেশৰ শেষৰ জন মোগল সম্ৰাটৰ নাম কি অৰ্থাৎ একেবাৰে শেষৰ মোগল সম্ৰাটজনৰ নাম হৈছে বাহাদুৰ শাহ জাফৰ মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্ন স্বামী দয়ানন্দ সৰস্বতীয়ে কোন চনত আৰ্য সমাজ গঠন কৰিছিল উত্তৰ হৈছে 1875 চনত অৰ্থাৎ 1875ত ইয়াৰ পিছৰ প্ৰশ্ন আলিগড় আন্দোলনৰ সূত্ৰপাত কোনে কৰিছিল উত্তৰ হৈছে সৈয়দ আহমদ খান ইয়াৰ পিছৰ প্ৰশ্ন বংগ বিভাজন কোন চনত হৈছিল অৰ্থাৎ বেংগল পাৰ্টিশ্যন উত্তৰ হৈছে
1905 অৰ্থাৎ 1905 চনত বংগ বিভাজন হৈছিল। গান্ধীজীয়ে সৰ্বপ্ৰথমে আৰম্ভ কৰা আন্দোলনটোৰ নাম কি? উত্তৰ হৈছে চম্পাৰণ সত্যাগ্ৰহ আন্দোলন। চম্পাৰণ হৈছে বিহাৰৰ এখন জিলাৰ নাম আৰু এই ঠাইডোখৰতে গান্ধীজীয়ে প্ৰথম আন্দোলনটো আৰম্ভ কৰিছিল আৰু সেইটো হৈছে চম্পাৰণ সত্যাগ্ৰহ আন্দোলন। ইয়াৰ পিছৰ প্ৰশ্ন, ৰাওলাট আইন কোন চনত ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰিছিল? উত্তৰ হৈছে 1919 চনত। একেবাৰে শেষৰ প্ৰশ্ন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল? 1919 চনত অৰ্থাৎ 1999ত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিল। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই আছে। গতিকে ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ আৰু সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।